আসিবা আগৰ ব্যৱসায়ীসকলৰ বাবে ডাঙৰ খবৰ। এটাৰ পৰা আগৰৰ মাল আনিবলৈ আপুনি ল'ব নালাগে কোনো টেনচন। অতি সহজে বৰাকৰ পৰা অৰ্থাৎ কাছাৰৰ পৰা আনিব পাৰিব আগৰৰ মাল। উত্তৰ পূব সৰু সুগন্ধিৰ উদ্যোগত ৰপ্তানি আৰু আমদানি কৰিব পাৰিব অতি সহজে। কিয়নো যোৱা 2 নৱেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত বিজু সোণোৱাল, গৌতম টিমুং আৰু বহুতো গণ্যমান্য বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজৰ উপস্থিতিত আগৰৰ মাল গুদাম মুকলি কৰা হয়। যদি আপুনি কাঠলতলি দলগ্ৰাম অৰ্থাৎ কাছাৰৰ যিকোনো ঠাইৰ পৰা আগৰৰ মাল আনিব বিচাৰে তেন্তে এই নম্বৰত যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ 7002046100 আৰু আনটো নম্বৰ হৈছে 9508260802। যিদৰে নাহৰণিৰ পৰা হোজাইলৈ মাল আহে সেইদৰেই চৰকাৰী অনুমতি সাপেক্ষে কাছাৰৰ পৰা হোজাইলৈ মাল আহিব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি আন 10জনক দেখাৰ সুযোগ কৰি দিয়ক আৰু লগতে আমাৰ পেজটো ফলো কৰি আমাক আগুৱাই যোৱাত সহায় কৰক। আজি আপোনাৰ নৰ্থ ইষ্ট মল খুলিছে আগৰৰ কিবা এইটো সন্দৰ্ভত আপুনি কি ক'ব? নৰ্থ ইষ্ট স্মল ইণ্ডাষ্ট্ৰি অফ এৰোমেটিক ইয়াত আমি এখন যিটো আজি অফিচ আৰবাৰ ইণ্ডাষ্ট্ৰি আমি আগবঢ়াইছোঁ ইয়াত, কিন্তু আজি খোলাৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ ইয়াত ক্ষুদ্ৰ ক্ষুদ্ৰ যিখিনি ব্যৱসায় আছে ক্ষুদ্ৰ ক্ষুদ্ৰ তেওঁলোকৰ যিখিনি সাঁচি খেতি কৰে খেতিয়কৰ ওপৰত মূল লক্ষ্যলৈ আছে আৰু লগতে ব্যৱসায়ৰ ওপৰতো আছে। আমাৰ এই ব্যৱসায়খিনি কৰিবৰ কাৰণে আগতে বহুতখিনি কষ্ট পাইছিলে। আমাৰ এতিয়া নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰি অফ এৰোমেটিকৰ ইম্পৰ্ট এক্সপৰ্ট আউট এড্ৰেছ অকল সাঁচিয়ে নহয়, আগৰে নহয়, বগা চন্দনো আছে আমাৰ লগত। সেইকাৰণে আমি এতিয়া ব্যৱসায়বিলাক আমাৰ এটা অৰ্গেনাইজেশ্যন গ্ৰুপ আছে, আমাৰ নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিত এটা অৰ্গেনাইজেশ্যন গ্ৰুপ আছে। আমি টিমটোৱে গোটেইখিনি একে লগত লৈ বিভিন্ন জিলাৰ পৰা আছে তেওঁলোকৰ লগত লৈ আৰু ইয়াৰ আপোনাৰ প্ৰত্যেকখন জিলা জিপি তেওঁলোকৰ লগত লৈ আমি এই ব্যৱসায়টো কেনেকৈ খেতিয়কৰ লৈ আৰু ব্যৱসায় কেনেকৈ আগুৱাই যাওঁ তাৰ ওপৰত আমি বস্তু চেষ্টা কৰি আছোঁ। আৰু লগতে অসম চৰকাৰে আমাক বহুত সহযোগ কৰি আছে। এতিয়া অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আমাক তেওঁলোকে 20খন এয়াৰপৰ্ট দি আছে, আমাক ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইম্পৰ্ট আৰু এক্সপৰ্ট কৰিবলৈ। আমি আনিবও পাৰোঁ, পঠাবও পাৰোঁ। আমি চৰকাৰক আমি ধন্যবাদ দিব লাগিব। আমাৰ ইণ্ডাষ্ট্ৰী পৰিয়াল সকলো ফালৰ পৰা আমি ধন্যবাদ দিছোঁ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী বিশেষকৈ আমি তেওঁক আৰু ধন্যবাদ দিবলগীয়া পাত্ৰ আছে। তেওঁ যথেষ্ট আমাৰ অৰিহণা দি আছে স্মল ইণ্ডাষ্ট্ৰীৰ ওপৰত ব্যৱসায়। ইয়াত ইণ্ডাষ্ট্ৰী যে আমাৰ যে চলিব, আমাৰ যিটো টীম আছে টীমৰ সকলো সদস্যৰ লগত লৈ চলিব। আমি ব্যৱসায়টো অকলে কৰিব অহা নাই, আকৌ সকলোকে লগত খেতিয়ক কৰিবলৈ ব্যৱসায় ক্ষুদ্ৰ ক্ষুদ্ৰ নতুনকৈ শিকিব পৰা তেওঁলোকে লগত লৈ আমাৰ লগত ব্যৱসায়টো কৰিব। আৰু যে ফালি ফালি দেখিছোঁ যে আপোনালোকে ৰেঞ্জাৰত দেখাই আছে এই বস্তুবিলাক কি হয়? এইটো এতিয়া এজোপা গছ আমি যেতিয়া ৰুওঁ প্ৰথম অৱস্থাত সেই গছজোপা হয় যেতিয়া ডাঙৰ হয় তাৰ মেচিউৰ হয়, মেচিউৰ হোৱাৰ লগে লগে তাৰ এজন খেতিয়কৰ পৰা আমি কিনি অনাৰ পিছত তেওঁ গছজোপা কোন যিটো জেগাত তাৰ যিটো ভেঁকুৰ সেই প্ৰডাক্টটো কোনটো জেগাত আছে সেই জেগাটো বাছি ওলাই আমি তাক কাটি ওলাবলগীয়া হয়। সেই কাটি ওলোৱাৰ পিছত আমি তাক বস্তুটো চাই মেলি ক'ত আছে বস্তুটো তাক আমি সম্পূৰ্ণ ফাইনেল প্ৰডাক্ট যেতিয়া ওলোৱাৰ লগে লগে আমি তাক আকৌ বাহিৰলৈ আমি বিক্ৰী কৰোঁ। আৰু এটা কথা কৈছে যে অগৰ গছৰ মানে এটাও ফুলাব বস্তু নোৱাৰে, এইটো আগৰবাতি ওলাব, এইটো কেনেকৈ কৰিব? এইটো চাওক, আজি আগৰৰ যিজোপা গছ আমি পাতখিনি সেইতে পেলাই আছোঁ বৰ্তমান। তেওঁ সম্পূৰ্ণ আজি আগৰৰ যিবিলাক যে তেওঁ আমাৰ ইয়াত ইণ্ডাষ্ট্ৰী যিবিলাকৰ আঁতৰ ওলোৱাৰ পিছত যিখিনি ৱেষ্ট পেলাই দিব লাগে সেইখিনি আমি পেলাই দিব নালাগে। সেইখিনি তেওঁলোকে আমাৰ ওচৰত জমা কৰক, তেওঁলোকে লগে লগে আমি সেইখিনি বস্তু আমি ধূপকাঠি লোৱাৰ কাৰণে আমি বাহিৰলৈ পঠাব পাৰিম।